অংবাহী ৰাইজ, আজি আমাৰ মাজত চাৰিজন জনপ্ৰিয় অভিনেতা আৰু উপস্থিত আছে আৰু খুব বক্সাৰ। আজি তাৰ চাৰিজনৰ ভিতৰত প্ৰতিযোগিতা হ'ব। আপোনালোকে আমাক চাই থাকক আৰু সকলো নিজৰ নিজৰ নামটো কৈ যাব। অৰিজিনেল নাম হ'ল বিকি দাস আৰু ডুপ্লিকেট নাম হ'ল কি নামটো আছিল জানো, অবিনাশ গগৈ। অবিনাশ গগৈ, অবিনাশ গগৈ। আপোনাৰ নাম? মোৰ নাম হৈছে বিকি। বিকি, হিৰ নাম বিকি আৰু আপোনাৰ নাম? সাজল খান। ওৰপে সুধিৰাম বেজবৰুৱা। এইটো আপোনালোকে জানে আৰু আপোনাৰ নামটো? মোৰ নাম পাপুল গায়ক। পাপুল গায়ক। আপোনালোকে চাইছে কিমান আচৰিত টেলেণ্টেড মানুহ আছে। এতিয়া আমি তাৰ দুজনৰ মাজত যুদ্ধ লাগিব। যিয়ে জিকে তাৰ কাৰণে আছে এটা পুৰস্কাৰ। আপোনালোকক দেখাই দি আছোঁ। যিয়ে জিতে সেই পাব এনেকুৱা এটা পুৰস্কাৰ। এইটো খুব বাহিৰৰ পৰা, জাপানৰ পৰা, মই বেছিভাগ বস্তু জাপানৰ পৰাই আনো। জাপানৰ পৰা এইটো বনোৱা হৈছে। আৰু আগতে মই এটা জাপান বুলি লিখা আছে ইয়াত ৰক না, আৰু এটা কেক আনিছিলোঁ জাপানৰ পৰা, হয় না? জাপানৰ পৰা আৰু এটা কেক আনি খুৱাইছিলোঁ। এইটো মাৰো পৰিছিলে কিন্তু এইটো ভিতৰত। তেতিয়া আমি এইটো বস্তু মই জাপানৰ পৰা আনিছোঁ। বহুত দূৰ এফালে না, এফালে এইটো আপোনাৰ হয় ৰাইজ, ক্ষমা কৰিব, ফোন আহিছিল সেইকাৰণে অলপ প্ৰব্লেম হ'ল। এইটো জাপানৰ পৰা আনিছোঁ। যি জিতিব তাক এইটো পুৰস্কাৰ দিয়া হ'ব। কি কয়? হয় হয়, তেতিয়া আপোনালোকে লাগি যাওক নেকি? মই আছোঁ, মই চাই আছোঁ। এক মিনিট আপোনাৰ লাইন কৰি থিয় হৈ যাওক। লাইন কৰি এনেকুৱা নহয়, মই মাৰিম তাক। হ'ব আপোনাৰ মাৰিব তাক। না আমি একদম পঠাই দিম কালি, আপোনাকো পঠাই দিম। নাই, মই এফালে যাওক, এনেকুৱা মাৰিব। হয় 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 হয়, আৰম্ভ কৰক মাৰক। এতিয়া আজি আমাৰ পাৰ্টি জিকি গ'ল। আহক এতিয়া পুৰস্কাৰ। মইতো মাৰিব কোৱা নাই ন, মই ঠিক আছে। এতিয়া আপুনি তলত পৰিছে, মই বস্তু নহয় এইটো। আপোনালোক দূৰত যাওক, আপুনি অলপ দূৰত যাওক। এইটো আজি কেমেৰাটো তেৰা হৈ আছে, চিধা কৰি দিয়ক। এইটো হৈছে খান। এইটো পুৰস্কাৰ পাপুলাটো ঘূৰাই দিছোঁ। আপুনি আজি জিকিছে এটা জাপানিজ কলম। মই জিকিছো কেলা। আৰু জোৰ জবস্তি নিব নোৱাৰিম। কি হ'ল? পুৰস্কাৰ পাই কেনেকুৱা লাগিছে? ভাল লাগিলে, বহুত ভাল লাগিলে। এই খেলা কামটা খারাপ করছে। লাইক আৰু কমেন্ট শ্বেয়াৰ কৰি দিব, সাবস্ক্ৰাইব কৰি আছে আৰু কৰিব। মানুহক জনাইব আপোনালোকে। এই যে দেখি আছে মাৰবা কাম চাই নেক্সট আৰু এটা ভিডিঅ' এটা ভিডিঅ' বনালে